নমস্কাৰ বন্ধুসকল, এছামিজ বাস্তু শাস্ত্ৰলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে। বন্ধুসকল, যদি সপোনত তুমি কাৰোবাক আত্মহত্যা কৰা দেখিছা বা কোনোবা আত্মহত্যা কৰিছে, এনেকুৱা ধৰণৰ সপোনে কি সংকেত দিয়ে সেইটো আমি আজি আলোচনা কৰিম। বন্ধুসকল, আত্মহত্যা কৰাৰ অৰ্থ হ'ল, আত্মহত্যা কৰা দেখা মানে এনেকা হ'লে সেইটোৰ অৰ্থ হ'ল সুস্বাস্থ্য অধিকাৰী হোৱা। যিজনক তুমি দেখিবা যে তেওঁ আত্মহত্যা কৰিছে বা তুমি যাক দেখিছা মানে যিজনক দেখিছা আত্মহত্যা কৰা, সেইজন সুস্বাস্থ্য অধিকাৰী হ'ব, তেওঁ সুস্বাস্থ্যৱান হ'ব। আৰু দ্বিতীয়তে বন্ধুসকল, সপোনত যদি আপুনি নিজৰ স্ত্ৰীক বা পত্নীক আপুনি আত্মহত্যা কৰা দেখে, তেতিয়াহ'লে আপোনাৰ পাৰিবাৰিক শান্তি ঘূৰি আহিব। আপোনাৰ পৰিয়ালত যদি কাজিয়া পেচাল হৈ থাকে, সেইটো শান্তি হ'ব। তৃতীয়তে বন্ধুসকল, কোনোবা বন্ধুক যদি আপুনি আত্মহত্যা কৰা দেখিছে, আপোনাৰ যদি কোনোবা আপোন বন্ধুৱে মানে আত্মহত্যা কৰিছে, তেতিয়া সপোনত আপুনি যদি তেনেকুৱা দেখিছে, তেনেহ'লে আপুনি সেই বন্ধুৰ পৰা যদি আপুনি বিপদত পৰে, আপোনাৰ নিজৰ কিবা বিপদ হয়, তেতিয়া আপুনি সেইটো বন্ধুৰ পৰা আপুনি একো সহায় নাপাব আৰু আপোনাৰ বিপদ হ'লে আনকি সেই বন্ধুজন আঁতৰি যাব। চতুৰ্থতে বন্ধুসকল, যদি আপোনাৰ শত্ৰু বা আপোনাৰ কোনোবা শত্ৰু আছে, আপুনি তেওঁক আত্মহত্যা কৰা দেখিলে সপোনত, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব আৰু তেওঁ বেছিহে পৰাক্ৰমী হৈ উঠিব। পঞ্চমতে বন্ধুসকল, কোনোবা যদি পুলিচ বা ৰক্ষীকে মানে আত্মহত্যা কৰে, তেতিয়াহ'লে আপুনি যদি তেনেকুৱা ধৰণৰ সপোন দেখিছে, তেতিয়াহ'লে কোনোবা মানুহে বা আপোনাৰ সেই মানুহজনে কোনো কৰ্তব্যৰ চকীত তেওঁ অপৰাধ দণ্ড পাব। আপোনাক কিবা ভুল কৰি থাকে আপোনাৰ মাজত, তেওঁ সেইটো দণ্ড পাব। বন্ধুসকল, যদি কোনোবা ব্যৱসায়ী মানুহে মানে স্পষ্টতে কৈছোঁ, যদি কোনোবা ব্যৱসায়ী মানুহে নিজকে আত্মহত্যা কৰে, তেনেকুৱা সপোন দেখিছে আপুনি, তেতিয়াহ'লে তাৰ ব্যৱসায়ৰ প্ৰচুৰ লাভ হ'ব আৰু এইখিনিয়ে কোৱা হৈছে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।